DJ. Dance. School. Kalgazia. In his light just to write this song. Gotta keep it tight so my skinny jeans on. LOT filing construction for any kind of filing done here like building, bridge, tower, etc. For details, please contact 943 555 6666 and 970 6050 979. Good news. Royal Global English School, Kalgasia. CBSE course, class, nursery to 10. For details, contact 9864351149. Reliance Life Insurance. Interested person may contact Mr. Zakir Hussain. Mobile number 9957646707. ইপিটম কম্পিউটাৰ শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অভিষেক জানিবলৈ যোগাযোগ কৰক কলগাছিয়া কলেজ ৰোড মঞ্চেৰ মাৰ্কেট ফাৰ্ষ্ট ফ্লোৰ শুভ সংবাদ নামনি অসম জাতীয় বিদ্যালয় কলগাছিয়া অসমীয়া মাধ্যম সবিশেষ জানিবলৈ যোগাযোগ কৰক 8403051956 9954663036 Good news. Alamin Academy English Medium, Kalgasia. For details, contact 9954324038. Good news. Eden Academy and English Medium School, Kalgasia. For details, please contact 9954813008 and 9954813009. মোৰ ওচৰলৈ কোনেও আগবাঢ়ি নাহে আমাৰ দৰে দুখীয়া মানুহবোৰক কোনেও নাচায় উভতীয়া তই উভতীয়া মোৰ ওচৰলৈ ৰাজা খুৰা ঘৰত কোনোবা নাই নেকি আহা খুৰা মই ৰাজা খুৰা ৰাজা নেকি কি হলে ইমান ৰাতি কিয় চিঞৰ বাখৰ কৰি আছ কিয় টেটু ফালি আছ মোৰ মাৰ বেমাৰ বেকাৰ মোৰ টোপনিটো ভাগিলি হা তোৰ মায়েৰে বেমাৰ হল কিবা হল মই কি কৰিম খুৰা হস্পিটাললৈ নিব লাগে খুৰা তোৰ ক'ৰবাত যাব আছে লৈ যা কিয় মোক মাতিছা ৰাতিখন চিঞৰ বাখৰ কৰি আছ ইয়াতে খুৰা দয়া কৰি অলপ হেল্প কৰক না মোৰ মাক হস্পিটাললৈ নিব লাগে আহক না নহলে মৰি যাব মা যা তোৰ মায়েৰে কিবা বেমাৰ হৈছে কি হৈছে ওলাই যা ফুট ইয়াৰ পৰা যা বেকাৰ ৰাজা মা মই আহিছো মা এই মা কথা কোৱা মা তোমাৰ একো নহয় মা মই আহিছো মা উঠা মা তই সিহঁতৰ ওচৰলৈ কিয় গৈছিলি সিহঁত মানুহ নহয় মানুহৰূপী দানৱহে হয় সিহঁতৰ সমাজত থকা ওচৰ চুবুৰীয়াই দুখ কষ্ট যন্ত্ৰণা একো বুজি নাপায় সিহঁতে ভাল পায় অকল টকা পালে সিহঁতৰ নিজৰ মাক দেউতাকো পাহৰি যায় মা তুমি শান্ত হোৱাচোন মা সিহঁতবোৰ নাহিলেও মই তোমাক হস্পিটালত লৈ যামেই মা তুমি চকু খোলা মা তুমি চিন্তা নকৰিবা মা সেইকাৰণেতো সদায় মই কৈ আছিলো টকা উপাৰ্জন কৰ টকা তোৰ দেউতাৰ টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰিলো ফলত অকালতে ঢুকাল
আজি মোৰো চাগে সেই একে অৱস্থা হ'ব। এই মা, এনেকুৱা কথা নকবা মা। তুমি উঠাচোন মা, উঠা মা। মই তোমাক মৰিব নিদিও মা। এই ৰাজাৰ গাত এটোপাল তেজ থকালৈকে মই তোমাক মৰিব নিদিও মা। মই তোমাৰ চিকিৎসা কৰামেই মা। উঠা না মা, মা উঠা। ৰাজা মোৰ আৰু সময় নাই অ ৰাজা। কি হ'ল মা? মা মা কি হৈছে মা? এয়া হস্পিটেল পালোৱে মা। আৰু অলপ সময় ধৈৰ্য ধৰি থাকা মা। ৰবা মা। মা মা মা, এয়া আমি হস্পিটেল আহি পাইছো মা। ডক্টৰ ডক্টৰ, এয়া চাওক, এয়া মোৰ মা। চাওঁ চাওঁ চাওঁ। মা মা মা, তুমি চকু খোলা মা। চোৱা ভাইটি, শ্বি ইজ ন' মোৰ। কি? তুমি যদি আধা ঘণ্টা আগতে আনিলাহেঁতেন তেন্তে আমি চেষ্টা কৰি চাব পাৰিলোহেঁতেন। নাই, এয়া হ'ব নোৱাৰে মা। তুমি মোক এৰি থৈ যাব নোৱাৰা মা। তোমাৰ অবিহনে মই কেনেকে জীয়াই থাকিম মা? মা মা, আজি মই তোমাৰ ভৰিত ধৰি শপত খাই কৈছো, এই ৰাজাই আৰু তোমাৰ নিচিনা কোনোবা মাকক চিকিৎসাৰ অভাৱত মৰিবলৈ নিদিয়ে। আজিৰ পৰা মোৰ মূল লক্ষ্যই হ'ব টকা উপাৰ্জন কৰা। টকা। আৰু আজিয়ে মই এই ঠাইখন এৰি বেলেগ এখন ঠাইলৈ গুচি যাম আৰু উপাৰ্জন কৰিম মাথো টকা। টকা।
মই ভুল কৰিছো দাদা মোক ক্ষমা কৰক আপুনি মাৰ্ডাৰ কৰা দৃশ্যবোৰ মই ৰেকৰ্ডিং কৰি ভুল কৰিছো দাদা মোক ক্ষমা কৰি দিয়ক এবাৰৰ কাৰণে এই লোক কেমেৰা দাদা মোক এই চালা সাংবাদিকৰ পোৱালি তই মোৰ ভাগিনৰ ওচৰত ভুল কৰিছ নহয় মোৰ ভাগিনৰ ওচৰত ভুল কৰা মানে জমৰ ঘৰত ভুল কৰা আজি স্বয়ং ভগৱান আহিলেও তোক কোনেও ৰক্ষা কৰিব নোৱাৰিলে মই অসমৰ বাহিৰত গুচি যাম দাদা মোক এৰি দিয়ক দাদা তোক এৰি দিলো গুচি যা আৰে ৰুদ্ৰ ঐ চালা সাংবাদিকৰ পোৱালি অসমৰ বাহিৰত যাবি গাড়ী ভাড়া লাগিবতো টকা আছে মোৰ ওচৰত দাদা তাতকৈ তোক মই ৰিজাৰ্ভেশ্যন টিকেট কাটি দিওঁ একদম ৱৰ্ল্ডৰ বাহিৰত যাবি মই আহো দাদা যোৱা মইতো তোক এৰিয়েই দিছিলো কিন্তু মোৰ বফাদাৰ মামাইহে নেৰে যা আই এম সৰি সৰি মোৰ ভাগিন ৰুদ্ৰ সিংহ অন্ধকাৰ জগতৰ প্ৰণাম বাচ্চা এই ৰুদ্ৰ সিংহৰ কথা যিয়ে অমান্য কৰিব তাৰে মৃত্যু ইয়াতকৈ আৰু অধিক ভয়ংকৰ হব কথাষাৰ সকলোৱে মনত থাকে যেন মামা বোলা ভাগিন দাদা মাছ এটা দিয়কচোন কিমান লওকচোন দাদা এটিএমলৈ বলকচোন এক্সকিউজ মি ৰিক্সাখন মইহে প্ৰথমে মাতিছো একো নাই আপুনি বেলেগ এখন ৰিক্সা লওক সৰি বৰ্তমান ইয়াত আৰু বেলেগ ৰিক্সা নাই তাৰ উপৰিও এইখন চহৰত মই আজি প্ৰথম ঠিক আছে যাওক তেনেহলে ৰ'ব দাদা ৰ'ব কিমান ভাড়া 40 रुपया ৰুমাল নিশ্চয় তাইৰে এটা কেনে লাগছিনো ভাল লাগছি না ভাল লাগছে না অলপ জোৰকে টিপ পাগল ইমান জোৰে টিপে নেকি অলপ আৰামত টিপ আৰামত আইতে এনেকুৱাকে টিপছে নেকি তোৰ আইতাৰ কথা কৈছা তাই বহুত আৰামত টিপিছিল মই যেতিয়া বিচনাত শুই দিছো তাই যেতিয়া টিপা আৰম্ভ কৰিছে হয় নেকি মই কেতিয়া টোপনি আহিছো মই নিজে গম পোৱা নাই তেন্তে সেই দীপকক পংকজক যে বিয়া কৰাইছে মোক কিয় নকৰাই
তোৰ আজিকালি বিয়াৰ কথা মনত পৰে হয় দেচোন সেইকাৰণে তই মোক জোৰে জোৰে টিপা তাকেই দেচোন তিৰিং তিৰিং আছে তাৰমানে তোৰ এতিয়া মোক মাৰোৱালী ছোৱালী আনি দিবি না ক'ত মাৰামাৰী ছোৱালী বিচাৰা হয় তই মাৰামাৰী ছোৱালী নহয় মাৰোৱালী ছোৱালী মাৰোৱাৰীৰ ছোৱালী হয় দেচোন সেইবিলাক ছোৱালী তোক জানো দিব খুৰা ৰাজা তই যাচোন সেই ৰুমটো তলা লগোৱা আছে নে চায়া ৰাজা তই ক'ৰ পৰা আহিলি অকলে আহিলি জানো অকলে আহিলো পিছে তোমাৰ খবৰ পাতি ভালনে ভালেই আহোঁতে কোনো অসুবিধা হোৱা নাইতো নাই ঠিক ঠাকে আহি পালো পিছে খুৰীক দেখা পোৱা নাই যে খুৰী কলৈ গৈছে তোমাৰ খুৰীৰ কথা কৈছা তাই যোৱা 2 বছৰ আগতে আমাক সকলোকে এৰি থৈ মৃত্যুবৰণ কৰিলে পিছে সেইবোৰ বাদ দিয়া তোমাৰ মাকৰ বেমাৰৰ কথা শুনিছিলো তাইৰ বেমাৰ জানো ভাল হ'ল দুখীয়া মানুহৰ প্ৰতি ঈশ্বৰৰ চকু মেলি চাবৰ সময় চাগে নাই খুৰাদেউ তাৰমানে তোমাৰ মা আৰু হয় খুৰাদেউ হঠাৎ 2 দিন আগত মোৰ মাৰ বেমাৰ বেছি হৈ পৰে মোৰ আজিও মনত আছে সেই মহাকাল আন্ধাৰ ৰাতিৰ কথা প্ৰবল বেগেৰে বৈ আহিছিল ধুমুহা ইপিনে মোৰ মা বিচনাত ছটফটাই আছিল যন্ত্ৰণাত তেতিয়া হয়তো মোৰ মাক ঔষধ আনি খুৱাই দিব পাৰিলে মোৰ মায়ে বাচিলেহেঁতেন কিন্তু জানে খুৰাদেউ প্ৰয়োজনীয় টকাৰ অভাৱত মই মোৰ মাক চিকিৎসা কৰিব নোৱাৰিলো আৰু তেতিয়া মই লগে লগে মোৰ ওচৰ চুবুৰীয়াহঁতৰ ওচৰত গৈছিলো আৰু সকলোকে মাতিছিলো এই খুৰাদেউ এই কোনোবা আছে নেকি মোৰ মাৰ বেমাৰ বেছি মোৰ মাক হস্পিটাললৈ নিব লাগে তেতিয়া কোনেও অহা নাছিল খুৰাদেউ আৰু সেইকাৰণে মই আজি সেই ঠাই এৰি আপোনাৰ ওচৰত আহিছো কিবা এটা কাম বিচাৰি আপুনি মোক কিবা এটা কাম দিব লাগিব খুৰা আপুনি পাৰিব খুৰা আপুনি মোক কিবা এটা কাম দিবই লাগিব এই ৰাজাৰ মূল লক্ষ্যই হৈছে এতিয়া টকা এই ৰাজাই এতিয়া টকাৰ কাৰণে সকলো কাম কৰিব পাৰে চব কৰিম মই এতিয়া তোমাক মই কি কাম দিম বপাই তুমি কি কাম কৰিব পাৰিবা মোক এতিয়া যিকোনো কাম দিলেই মই সাজু হৈ আছো খুৰাদেউ তুমি মুখ হাত ধুই ফেৰি চলি আছো আৰু কিবা খাই লোৱা ৰবা মই অলপ চিন্তা কৰি চাওঁ ঠিক আছে আৰু এই অকৰা ভলাটো যে ক'ত থাকে ন ইয়াৰ লগত নোৱাৰিলো আৰু কি যে কৰে ক'ত থাকে এইবিলাক চাচোন চা কেনেকে ৰাখিছে ৰাজা ৰাজা ক'ত আছা ওলাই আছো ৰাজা ওলাই নাহা কিয় কি হ'ল খুৰা তুই যে এটা কামৰ কথা কৈছিলি হয় এই ৰুদ্ৰ নামৰ মানুহ এজন আছে হা তেখেতক মই ফোন কৰি কৈ দিছো তেওঁ বৰ ভাল মানুহ তোক কিবা এটা কাম দিব এইটো তাৰ এড্ৰেছ তই এতিয়াই সোনকালে যা ঠিক আছে মই তেনেহ'লে এতিয়াই যাওঁ ঠিক আছে যোৱা কি লাগে দাদা জগন্নাথ খুৰাই মোক পঠিয়াইছিল এইটো বাৰু ৰুদ্ৰদাৰ হেল্ল' বছ জগন্নাথৰ মানুহ আহিছে য়েছ বছ অ'কে
মাৰি আছ হা এনেকে কোনোবাই কাৰোবাক মাৰে নেকি চা মাৰে কেনেকে চালা চালা মোৰ কৰি হৈছে বছ এনেকেই মাৰিব লাগে মানুহ মাৰিব আহিছা নহয় ইমান ট্ৰেইনিং দিয়াৰ পিছতো তহঁতকে মানুহক মাৰিব দিছো নোৱাৰা নহয় এই চা লৈ যা ইয়াক অস্তাত ভৰুৱাই নদীত পেলাই লৈছা মোৰ চালা বস এয়া তোক জগন্নাথে পঠাইছিল হয় দাদা কি নাম তোৰ ৰাজা ৰাজা কি কাম কৰিব পাৰা মই যিকোনো কাম দিলেই পাৰিম ঠিক আছে মামা কামবোৰ তাক সমজাই দিয়া ঠিক আছে ৰুদ্ৰ আহা আৰে তুমি ইয়াত কিন্তু তুমি ইয়াত যে নহয় মানে মই ইয়াতে ৰুদ্ৰদাৰ ঘৰতে থাকো ৰুদ্ৰদাৰ কাৰণেই কাম কৰো আৰে ৰুদ্ৰদা দেখোন মোৰ দাদাই হয় হয় নেকি সিদিনা ৰিক্সাৰ কাৰণে বেয়া পাইছা নেকি তাৰ বাবে চৰি হা নাই নাই কিয় বেয়া পাম ইটছ অকে পিছে তোমাৰ নামটো জানিব পাৰোনে মোৰ নাম কি কোৱাচোন মোৰ নাম মেঘালী হয় নেকি পিছে তোমাৰ নামটো জানিব পাৰোনে মোৰ নাম ৰাজা তুমিয়েই ৰাজা দাদাই তোমাৰ কথা মোক কৈছিলে হয় নেকি তেনেহলে ভালেই হ'ল ঠিক আছে তেনেহলে পিছততো লগ পামেই এতিয়া আহিছো হা ঠিক আছে ল'ৰাজন ভালেই লাগে ৱাও সো হেণ্ডসাম কথাটো মন দি শুনিবি বুজিলি আমি ইয়াতে আছো তই ইয়াতে আহি এইফালে দি ঠিক ইয়াতে আহিবি ইয়াৰ পৰা এইফালে এটা ৰাস্তা গৈছে তই এইফালে নগৈ চিধা এইটো ৰাস্তাৰে যাবি মানুহজন কিন্তু ইয়াতে ৰৈ আছে কিন্তু সাৱধান তই এইটো ৰাস্তাত নগৈ এইফালে দি আহি ভিতৰে ভিতৰে সোমাই যাবি কথাটো বুজিলি তো পুলিচ বিলাক কিন্তু আমাৰ পিছে পিছে কুকুৰৰ নিচিনা লাগি আছে পুলিচৰ পৰা খুব সাৱধান আৰু মালখিনি তই ইয়াতে ডেলিভাৰী দি ওকে ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত পুলিচ ষ্টেচন পুলিচৰ পৰা সাৱধান পুলিচৰ মানুহবিলাক কুকুৰৰ নিচিনা আমাৰ পিছে পিছে ঘূৰি আছে বুজিলি আৰু যদি মাল ডেলিভাৰী দি পইচা আনিব নোৱাৰা তেনেহলে আপুনি মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে আপুনি টেনচন নকৰিব বিশ্বাসটো আমি তেতিয়াই কৰিম যেতিয়া তই মাল ডেলিভাৰী দি আমাক পইচা দিবি ঠিক আছে দাদা এই লোৱা ইয়াতে 10 কোটি টকাৰ হিৰোইন আছে খুব সাৱধান ঠিক আছে আহো আগে মামা বিশ্বাস কাৰোবাক বিশ্বাস কৰাৰ আগত তাক পৰীক্ষা কৰিব লাগে এইটো হৈছে ৰাজাৰ প্ৰথম পৰীক্ষা কথাটো মনত ৰাখিবা ঠিকে আছে পৰীক্ষাত পাছ কৰিব পাৰিলেতো ভালেই আৰু নোৱাৰিলে সিদিনাটো দেখিলেই ভালেইতো তাৰ নিচিনা হ'ব অৱস্থাটো কাৰোবাক সহজতে বিশ্বাস নকৰিবা তোমাৰ মনটো বৰ কোমল তুমি সহজতেই মানুহক বিশ্বাসত লোৱা কিন্তু সাৱধান বিশ্বাস কৰাৰ আগত মানুহক বুজি ল'বা নহ'লে এই বিশাল সাম্ৰাজ্য এদিন তুমি হেৰুৱাব লাগিব তুমি চিন্তা নকৰিবা মামা পাৰিম
তোমাৰটো আগত দিয়া ঠিক আছে লোৱা চালা এই ৰাজাৰ লগত গাদ্দাৰী ৰুদ্ৰদা সিহঁতে মোৰ লগত জালিয়াতি কৰিব বিচাৰিছিল আৰু যাৰ কাৰণে সিহঁতৰ টকাও আনিছো আৰু আমাৰ মালো আনিছো এই লওক সাব্বাস ৰাজা সাব্বাস প্ৰথম কামতেই তই সাকসেস হৈ আহিছ চাল্লা মোৰ প্লানটোৱে ধ্বংস কৰি দিলে মোৰ আচল খিলাৰী মামা চাইছা লোৱা টকা ইয়াৰ পৰা তাক 1 লাখ টকা দি দিবা ৰুদ্ৰদা মই অলপ জগন্নাথ খুৰাৰ ঘৰৰ পৰা আহো ঠিক আছে সোনকালে আহিবি মামা বলা আজি পাৰ্টি কৰি ঠিক আছে খুৰা অ খুৰা এইফালে খুৰা খুৰা নমস্কাৰ নমস্কাৰ মোক মানে হেৰি লাগিছিল খুৰা হেৰিটো ইয়াত পোৱা নাযায় হেৰি মানে ৰুম ভাড়া লাগিছিল মোক এতিয়াহে আচল কথাটো লৈ আহিছা পিছে ৰুমটো আমাৰ ইয়াতে বৰ্তমান খালী নাই হয় ৰবাচোন ৰবা এটা ৰুম খালী হব কিন্তু তুমি 2 দিন অপেক্ষা কৰিব লাগিব এজন ল'ৰা গুচি যাব কিন্তু ৰুম ভাড়াটো জানাই টাউনৰ কথা মাহত 4,000 টকা লাগিব আৰু প্ৰত্যেক মাহৰ 30 তাৰিখে কিন্তু মই ভাড়া পাব লাগিব কি 4,000 খুৰা মোৰ হাতততো ইমান পইচা নাই মই গাঁৱৰ পৰা আহিছো পইচা নাই যদি তোমাৰ কাৰণে ৰুম নাই আপুনি কিবা এটা কৰক খুৰা কিবাটো মোৰ কৰিব লগা একো নাই প্লিজ খুৰা আপুনি কিবা এটা কৰক প্লিজ কিবা এটা কৰক না খুৰা প্লিজ খুৰা ৰাজা ক'ৰ পৰা আহিলি কাম কাজ কেনে চলি আছে কাম কাজ আছে ভালে আছে ভালে আছে এও কোন এওক বোলে ৰুম লাগে কিন্তু পইচা নাই ক'ৰ পৰা আহিছা মই গাঁৱৰ পৰা আহিছো দাদা পিছে গাঁও এৰি কিয় আহিলা মই কষ্ট কৰি বিএ পাছ কৰিছো ঘৰত দেউতাৰ বেমাৰ আৰু মোৰ বাইদেউ এজনী আছে তাইৰো বিয়াৰ বয়স হৈছে কিন্তু ঘৰত আমাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া সেইকাৰণে মই কাম বিচাৰি ইয়ালৈ আহিছো কিন্তু কি দুৰ্ভগীয়া কপাল মোৰ ইয়াতে থকা ঠাইও নাই মই যে এতিয়া কি কৰো এই অন্ধকাৰ ৰাতি মই ক'ত যাওঁ ঠিক আছে চিন্তা নকৰিবা নাকান্দিবা বিএ পাছ কৰিছা যদি নিশ্চয় কিবা এটা কাম বিচাৰি পাবা আৰু খুৰা কোৱা তুমি ৰুম এটা ইয়াক দি দিয়া পইচা মই দিম আৰু লগতে 1,000 মান টকাও দিবা আৰু পিছত যদি লাগে মোক জনাবা ঠিক আছে ৰাজা বোলা ক'ত যে থাকে এই পাগলটো ধন্যবাদ দাদা আছো না
ধন্যবাদটো বাকিয়ে থাকিল আৰু হা মোক দাদা বুলি ক'ব নালাগে বয়সত চাগে একেই হ'ম তুমি বুলি ক'লেই হ'ব ঠিক আছে আৰু খুৰা মই আজি আহিছো মোৰ অলপ কাম আছে ঠিক আছে যোৱা আচ্ছা ৰাজা অই ৰাজা এফালা তই আজি কলেজত যাব নালাগে মেঘালীক মই লৈ যাম ৰুদ্ৰই তোক মাতিছে তই তাতে যা বুজিছা দেৰি নকৰিবি সোনকালে যা ঠিক আছে মেঘালী আহা মেঘালী কি হ'ল আজিকালি মোৰ ক'তো মন নোবোৱা হৈছে ৰাজাক দেখাৰ পৰাই মোৰ মনটো কেনিবা সদায় উখল মাখল কৰি থাকে মই কি জানি তাক ভাল পায়ে পেলালো কি যে হ'ব এতিয়া কি লাগে কোন তোমালোক আরে মেঘালী দেখুন ঠিক আছে ওকে আরে মেঘালী মেঘালী কি হৈছে কি চাও চাও হাতৰ টেষ্ট কপালৰ টেষ্ট কি হৈছে মেঘালীক কোনোবাই আক্ৰমণ কৰিব বিচাৰিছিল কোনে আক্ৰমণ কৰিছে আৰু তহঁতে কি কৰিছিলি তহঁতকৈ যদি কুকুৰ পুহিলিহেঁতেন ভাল হ'ল আৰু মেঘালী তোক মই কিমান বাৰ কৈছো অকলে অকলে ঘৰৰ বাহিৰত নাযাবি নেজানো দাদা শত্ৰুই আমাক চাৰিওফালৰ পৰা আগুৰি আছে তেনেহলে তুমি এইবোৰ কাম কিয় এৰি নিদিয়া এৰি দিম কিন্তু যেতিয়ালৈকে মই মোৰ মা দেউতাৰ হত্যাকাৰী নিজ হাতেৰে হত্যা কৰিব নোৱাৰিম তেতিয়ালৈকে আৰু এটা কথা আজিৰ পৰা যতেই নোযোৱা কিয় ৰাজাক লগত লৈ যাবি ঠিক আছে ৰুদ্ৰ মই তোমাক এটা কথা কওঁ মনত ৰাখিবা জংগলৰ কুকুৰক কেতিয়াও বিশ্বাস নকৰিবা সুযোগ পালেই কামুৰিব তুমি হয়তো নাজানা ৰাজাই নিজেই ভাৰতীয় গুণ্ডা লগাই মেঘালীক আক্ৰমণ কৰাইছিল আৰু নিজে হিৰো হৈ মেঘালীক ৰক্ষা কৰি তোমাৰ ওচৰত প্ৰিয়ভাজন হবলৈ নাটক কৰি আছে মামা তুমি এইবোৰ কি কৈ আছা ৰাজাই মেঘালীৰ জীৱন বচাইছে আৰু তুমি ৰাজাৰ ওপৰত খং কৰি আছা যাও ৰুদ্ৰ ডাক্তৰক ফোন কৰা আরে অভিনাশ তই ইয়াতে বহি আছ খুৰা ঘৰত নাই নেকি ৰাজা খুৰা মানে কিবা এটা কামত গুৱাহাটীলৈ গৈছে অভিনাশ মই এতিয়াৰ পৰা ৰুদ্ৰদাৰ ঘৰতেই থাকিম তাতে মোৰ থকাৰ ব্যৱস্থাটো হৈছে তইতো ইয়াতে থাকিবি খুৰা বৰ ভাল মানুহ মাজে মাজে অহা যোৱা কৰি থাকিম কোনো টেনচন নলবি আৰু তই এইখিনি ৰাখ যদি কিবা প্ৰব্লেম হয় মোক জনাবি ঠিক আছে ৰাজা মাজে মাজে আহি থাকিবি আৰু তোৰো যদি কিবা দৰকাৰ হয় মোক জনাবি ঠিক আছে দে আহো মেঘালী বাহ আজি তোমাক ইমান ধুনীয়া লাগিছে তুমি এইবোৰ কাম কিয় কৰা সেয়া বহুত কথা কি কথা কোৱাচোন এতিয়া সময় নাই পিছত কেতিয়াবা কম তাৰ মানে তুমি মোক তোমাৰ বিষয়ে একো কথা ক'ব নোখোজা তেনেকুৱা একো নহয় মই এতিয়া যাব লাগে ৰুদ্ৰদাই কল কৰিছে মই আহো হেল্ল' মই ভাল পাই পেলাইছো ৰাজা তুমি প্লিজ এইবোৰ কাম বাদ দিয়া না বলা তুমি আৰু মই তই মোৰ ভাগিন ৰুদ্ৰৰ বিৰুদ্ধে কেছ কৰি আছ নহয় সেই কেছ লৰাৰ ফল কি ভয়ংকৰ মই দেখুৱাই দিছো ৰাজা তাক মোৰ ঘৰ দেখুৱাই দি যা এই সালা তোক মই আজি দেখুৱাই দিম অগ্নিপথ বল
মেঘালী মই তোমাক সঁচাই ভাল পাওঁ মেঘালী এইটো মোৰ প্ৰথম প্ৰেমৰ প্ৰথম চিন তুমি জানা নে নাজানা মই নাজানো মই তোমাক সঁচাই ভাল পাওঁ মেঘালী এই ৰুমালখন মই চিৰ জীৱন সযতনে ৰাখিম মেঘালী মই যে তোমাক সঁচাই ভাল পাই পেলাইছো মেঘালী তোমাৰ কাৰণে মই সকলো বেয়া কাম এৰি দিব পাৰোঁ মেঘালী মই এটা বেলেগ দুনিয়াত গুচি যাম য'ত থাকিব সুখ শান্তি মৰম চেনেহ আৰু ভালপোৱা য'ত তুমি আৰু মই থাকিম মেঘালী মই যে তোমাক সঁচাই ভাল পাই পেলাইছো অহ মেঘালী আৰে মেঘালী তুমি ইয়াত এইখন তোমাৰেই মই দিবলৈ পাহৰি গৈছিলো পাহৰি গৈছিলানে নহয় মানে বাছ কিয় নিজৰ মনটোকে ইমান চেপাটি ৰাখিছা মই জানো তুমি মোক ভাল পোৱা কিয় এনেকে আছা নহয় মানে বাহানা বনাব নালাগে মই সেইদিনা তোমাক কথাটো কওঁ বুলি কৈছিলোৱেই কিন্তু তুমিহে নুশুনিলা আমাৰ ভাল পোৱাটো কেতিয়াও সফল হ'ব নোৱাৰে কিয় কিয় হ'ব নোৱাৰে গোটেই জীৱন কি তুমি মোৰ দাদাৰ গোলামি কৰি থাকিবা তুমিতো জানাই মই তোমাৰ দাদাৰ নিমখ খাইছো আৰু এতিয়া মই তোমাৰ দাদাৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰিম তাৰ মানে তুমি মোক ভাল পাব নোৱাৰা নাজানো কেৱল এইখিনি ক'ব পাৰো যে মোৰ জীৱনৰ এই ভয়ানক অগ্নিপথত তোমাক সাৰথি কৰি তোমাৰ এই সুন্দৰ জীৱনটো ধ্বংস কৰিব নোখোজো মই তোমাক মোৰ প্ৰথম দেখোতেই ভাল লাগিছিল আৰু লাহে লাহে এই ভাল পোৱা বাঢ়ি আহিব ধৰিছে তুমি মোৰ জীৱনৰ প্ৰথম প্ৰেম জীৱনৰ প্ৰতিটো মুহূৰ্তত শাসনৰ মাজত থাকি মৰম ভাল পোৱা কি মই পাহৰিয়ে গৈছিলো এয়া জানো সম্ভৱ অসম্ভৱ একো নহয় মোক অলপ ভাবিবলৈ সময় দিয়া আহিছো আহো অবিনাশ মই যে মেঘালী নামৰ ছোৱালী এজনীক বহুত ভাল পাই পেলাইছো তাইক যে মোৰ ইমান ভাল লাগে কি কবি মই তোক বুজাব নোৱাৰিম মই তাইক বহুত ভাল পাওঁ সঁচাকে তই এনেকুৱা বন্ধু তই মেঘালী নামৰ ছোৱালী এজনীক ভাল পা কিন্তু তই মোক সেই মেঘালীক লগ কৰাই নিদিলি ন আৰে দেখুৱাম চিন্তা নকৰিবি আৰু শুন তোৰ চাগে ইণ্টাৰভিউৰ টাইমটো হ'ল সোনকালে ইণ্টাৰভিউ দিব মই যাওঁ পিছত ইণ্টাৰভিউ আছে পিছত কথা পাতিম হা এতিয়া আহিছো বাই যাওঁ যা ভালেই হ'ল আজি তোমাৰ কলেজ বন্ধ আছিল গোটেই দিনটো আমি ফুৰিলো কিমান ভাল লাগিল ন তাতে আৰু ৰুদ্ৰদাহতো ঘৰত নাই মই গমেই নাপালো মই তোমাক কেনেকে ভাল পাই পেলালো সঁচাইনে সঁচা মই তোমাক বহুত ভাল পাওঁ মেঘালী ময়ো তোমাক বহুত ভাল পাওঁ আগেন চোৱাচোন কোৱালিটিটো ঠিকে আছে দাদা ৰাজা
তই সোনকালে এয়াৰপৰ্টত যা আমেৰিকাৰ পৰা প্ৰকাশ আহি আছে তাক লৈ আহ এই প্ৰকাশ কোন ৰুদ্ৰদা প্ৰকাশ মোৰ দেউতাৰ বন্ধুৰ ল'ৰা বহুদিন পিছত আমেৰিকাৰ পৰা আমাৰ ইয়াত আহি আছে এই ল চাবি যা যা সোনকালে যা প্ৰকাশে এয়াৰপৰ্টত ৰৈ আছে আৰু মই কথাটো মেঘালীক জনাই আহো মেঘালী কি খবৰ আৰু আমেৰিকাৰ পৰা আহি আজি বহুত ভাল লাগিছে জানা হয় হয় আচ্ছা তুমি কিন্তু মোক ফুৰাব লাগিব ঠিক আছে ঠিক আছে বাইদেউ তোমাৰ বিষয়ে সকলো গম পালো পিছে তুমি ৰুদ্ৰদাৰ ঘৰত থকা কিমান দিন হ'ল হ'ল প্ৰায় এবছৰেই তেনেহ'লে তুমি নিশ্চয় মেঘালীৰ বিষয়ে ভালদৰে জানা তাইক মই সৰুতে চাইছিলোঁ তেতিয়া তাই নিশ্চয় গাভৰু হ'ল যেন তাইৰ লগতে সৰুতে বহুতো খেল ধেমালি কৰিছিলোঁ আহি পালোৱে হোৱা সেইটোৱে ৰুদ্ৰদাৰ পালো দেখোন প্ৰকাশ আহা ব'লা তুমি যোৱা ঠিক আছে মেঘালী সাৰপ্ৰাইজ তুমি নিশ্চয় মোৰ কথা ভাবি আছিলা ন আৰু ভাবিবাইতো কাৰণ ইমান বছৰ পিছত তোমালোকৰ ঘৰত আহিছো তাকো একেবাৰে এমাহ সময় লৈ এবাৰ মই ফাইনেল ডিচিশ্যন লৈ আহিছো জানা তোমাক বিয়া পাতি ডাইৰেক্ট আমেৰিকা আৰু তোমাৰ যিহেতু ফেভৰেট প্লেচ ছুইজাৰলেণ্ড চ' আমি আমেৰিকাৰ পৰা ছুইজাৰলেণ্ডলৈ হানিমুনলৈ যাম কথা কব আহিছে প্ৰকাশ দাদা কি খবৰ ভাল ভাল আপোনাৰ আছো ভালে পিছে অহাত কোনো অসুবিধা হোৱা নাইতো নাই ভালে ভালে আহিছো পিছে মেঘালীয়ে মোৰ লগত এটা কথা নকলে যে ছোৱালী মানুহতো তাতে বিয়াৰ কথা লাজ কৰিছে হবলা মেবি সেইটো ৰুমত গৈ কথা পাতো ৰাজা হয় দাদা তোৰ কাৰণে ৰৈ আছো কওক দাদা কম মানে মেঘালী আৰু প্ৰকাশক লৈ অহাকালি তই অলপ ঘূৰি আহিবি ঠিক আছে দাদা এই চাগতে মেঘালী অলপ ঘূৰিব আৰু প্ৰকাশেও আমাৰ ঠাইখিনি চাব ঠিক আছে দাদা ৰাজাদা মেঘালী কওকচোন কথা এটা আছিলে কোৱাচোন মই প্ৰকাশৰ লগত বিয়া নহওঁ তোমাৰ যদি দাদাৰ আগত কবলৈ সাহস নাই তেনেহলে মোক কৈ দিবা মই আত্মহত্যা কৰিম তথাপি মই প্ৰকাশৰ লগত বিয়া নহওঁ মনত ৰাখিবা এইবোৰ তুমি কি কৈছা চোৱা প্ৰকাশে তোমাক বিয়া পাতি নিব নোৱাৰে তাৰ ব্যৱস্থা মই কৰি আছো তেনেহলে কেতিয়া ব্যৱস্থা কৰিবা প্ৰকাশে যেতিয়া মোক বিয়া পাতি আমেৰিকালৈ লৈ যাব তেতিয়া তুমি এতিয়া হৈ থাকা ঠিক আছে ৰুদ্ৰ মই তোমাক আগতে কোৱা নাছিলো মধৰ কুকুৰক কেতিয়াও বিশ্বাস নকৰিবা সুযোগ পালে সি কামুৰিব এতিয়া তাকেই হল নহয় কি হৈছে ৰাজাই মেঘালীক নিজৰ প্ৰেমৰ জালত ফচাইছে এইবিলাক কি কৈ আছা তুমি পাগলৰ দৰে পাগল মই হোৱা নাই পাগল হৈছা তুমি ৰাজাক ইমানেই বিশ্বাস কৰিছিলা যে তোমাৰ গুহাত স্বৰূপ ৰজাই দুদিন পিছত মেঘালীক তোমাক মাৰি এই বিশাল সাম্ৰাজ্যৰ উত্তৰাধিকাৰী নিজেই হব খুজিছে পথৰ ৰাজা এতিয়া নিজেই ৰাজা আগিৰ তোমাক মেঘালীক মাৰাৰ পিছত নেক্সট টাৰ্গেট দেখোন ময়ে হওঁ কি কৈছা তুমি এইবোৰ খুলি নোকোৱা কিয় খুলি কব লাগে নহয় এতিয়াই মই তোমাক দেখুৱাই আছো ক'ত গ'ল সেই বেইমান কুকুৰ বিশ্বাসঘাতক মেঘালী কি হ'ল মামা মই অলপ আগত এইটো ৰুমত কিবা এটা শব্দ পাইছো কাৰোবাৰ লগত তুমি কথা পাতি আছিলা নেকি কোন সেই কুকুৰটো ক'ত গ'ল কোন কাৰ কথা কৈছে আপুনি কোনো নহয় মামাই পাগল হৈছে তুমি শুই থাকা মিছাতে মেঘালীৰ টোপনি ক্ষতি কৰিম এতিয়া নিজেও গৈ শুই থাকা বলা ঠিক আছে কথাষাৰ মনত ৰাখিবা এই মামাক লৈ আৰু নোৱাৰো প্ৰকাশ দাদা বহা
প্ৰকাশ তুমি আমেৰিকাৰ পৰা ডক্টৰ হৈ আহিছা এইটো মোৰ কাৰণে বৰ গৌৰৱৰ কথা মই মেঘালীক বৰ মৰমেৰে ৰাখিছো জানা মাক দেউতাকৰ অভাৱ কেতিয়াও বুজিবলৈ দিয়া নাই সৰুতে যেতিয়া মোৰ মা দেউতা ঢুকাইছিল তোমাৰ আৰু মেঘালীৰ বিয়াৰ দায়িত্বটো মোৰ হাততেই দি গৈছিল তুমি মেঘালীক সুখত ৰাখিবা তাই যাতে কোনো ধৰণৰ কষ্ট নাপায় আপুনি কোনো ধৰণৰ চিন্তা নকৰিব আৰু মই তোমাক নিজৰ সৰু ভনীৰ জয় হিচাপে নহয় নিজৰ সৰু ভাইটিৰ দৰে চাওঁ কিবা অসুবিধা হলে মোক বিনা সংকোচে জনাবা ঠিক আছে তুমি ইয়াতে বহা মোৰ কাম আছে মই অলপ আহো ঠিক আছে কি কৰিবা আৰু উপায়তো নাই আৰে অভিনাশ তই ইয়াতে আছ অ ৰাজা আহিলি ৰাজা আহিলি দে বহ হ'ব এতিয়া আৰু নবহো পিছে অভিনাশ তোৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে ইণ্টাৰভিউৰ কথা সুধিছ আজি প্ৰায় এসপ্তাহ হ'ল ইণ্টাৰভিউ দিবই পৰা নাই কিয় তোৰ গা বেয়া নেকি নহয় ৰাজা ঘৰত দেউতাৰ বেমাৰ অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যনৰ কাৰণে প্ৰায় 2 লাখ টকা লাগে কিন্তু ইমান দুৰ্ভগীয়া মই মোৰ ওচৰত এটা টকাও নাই কি যে কৰো মই টকা ঠিক আছে তই চিন্তা নকৰিবি টকাৰ ব্যৱস্থা মই কৰিম তই অপাৰেশ্যন কৰাৰ ব্যৱস্থা কৰ কৰিবি সঁচা নিশ্চয় আৰু খুৰা কোৱা আপুনি যদি পাৰে তেনেহলে কাইলৈ অভিনাশৰ লগত গৈ তাৰ দেউতাকৰ খবৰটো লৈ আহিব ঠিক আছে অহাকালি মই অবিনাশক লগত লৈ তাৰ দেউতাকৰ খবৰটো লৈ আহিম তই চিন্তা নকৰিবি ভালে ভালে থাক মই এতিয়া যাব লাগে আহিছো দিয়া ঠিক আছে যোৱা ভালে ভালে থাকিবি ঠিক আছে খুৰা সি মোক সঁচাই টকা দিবনে অ নিশ্চয় দিব ৰাজাৰ কিন্তু এটা গুণ আছে সি যি কয় তাকেই কৰে তেন্তে ঠিকেই আছে এতিয়া চাগে ৰক্ষা পাম মই অপাৰেশ্যনটো কৰিবই লাগিব কি কৰিবা সকলো ওপৰলাৰ ইচ্ছা মেঘালী কি কৰি আছা নাই মানে এনেই পঢ়ি আছো ব'লা ক'ৰবাত ফুৰিবলৈ যাওঁ নাই নাযাওঁ প্ৰকাশ দা মোৰ মনটো ভাল নহয় ঠিক আছে থাকা প্ৰকাশ ইমান মন মাৰি আছা যে নাই এনে কিবা টেনচন হৈছে নেকি নাই মেঘালী মোৰ লগত কথা নকয় সদায় মন মাৰি থাকে তাই চাগে নাই নাই এই মাহতে মেঘালীৰ তোমাৰ লগত বিয়া সেইকাৰণে লাজ কৰি আছে বা মনে মনে চিন্তা কৰি আছে তুমি সেই বিষয়ে চিন্তা কৰিব নালাগে যোৱা যোৱা তুমি এতিয়া ৰেষ্ট লোৱা আরে মেঘালী এ তুমি কি কৰিলা ৰুদ্ৰদা মেঘালী চাকু মাৰিছে মই আগতে কোৱা নাছিলো জংগলৰ কুকুৰক কেতিয়াও বিশ্বাস নকৰিবি সুযোগ পালেই কামুৰিব চা তাৰ প্ৰতিফল তই মই নহয় এছা হাই মেঘালী 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 হাই তোৰ একো নহয় মেঘালী তোৰ একো নহয় মই এতিয়াই মেঘালীক মেডিকেলত লৈ যাম গেলে বোলা ডাক্তৰ ডাক্তৰ ক'ত আছে হা হাই ডাক্তৰ ডাক্তৰ হাই ডাক্তৰ সোনকালে সোনকালে আহক ডাক্তৰ চাওকচোন চাওক আই এম অলছ' ডক্টৰ মোক অলপ চাব দিয়ক আপুনি অলপ ভাই লৈ যাওক আপুনি যাওক সোনকালে সোনকালে চোৱা প্ৰকাশ অলপ বাহিৰত যাওক আপুনি দাদা দাদা ইনষ্ট্ৰুমেণ্টখিনি অলপ আনকচোন
ৰাজা 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 চাওঁ আপুনি অলপ বাহিৰত যাবচোন ৰাজা 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 শুনাচোন অলপ প্ৰকাশ কওক মেঘালী এতিয়া কেনেকুৱা মেঘালী এতিয়া নৰ্মেল আছে অলপ পিছত লগ ধৰিব পাৰিব ৰাজা ভিতৰলৈ আহা ৰাজা মেঘালী এই মেঘালী ৰাজা তুমি মোক ইয়াৰ পৰা লৈ যোৱা লৈ যাম আগতে কোৱা তোমাক কোনে মাৰিছে হয়তো দাদাৰে শত্ৰু হব তুমি মোক সোনকালে লৈ যোৱা ৰাজা মামা এইবাৰ মেঘালীক ভাল হবলৈ দিয়া তাৰ পিছত গম পোৱা যাব আচল ঘটনাটো কি ৰাজাৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে এতিয়াওতো ৰাজাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে নহয় তুমি চিন্তা নকৰিবা মামা মই চিন্তা নকৰিম মই আচল ঘটনাটো ওলাইহে এৰিম তুমি চুপ থাকা এতিয়া চাওচোন মেঘালীৰ কি অৱস্থা মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো মোক বেলেগ এখন দুনিয়ালৈ লৈ যোৱা মই এইবিলাক একেবাৰে ভাল নাপাওঁ হয় লৈ যাম তোমাক তুমি আগতে ভাল হৈ লোৱা তোমাক মই সঁচাই লৈ যাম আৰু মই সেই সকলোবোৰ বাদ দিম মই আজিৰ পৰা ভাল হৈ যাম তুমি এইটো বিষয়লৈ চিন্তা নকৰিবা মেঘালী তুমি আগতে ঠিক হৈ লোৱা এইটো দায়িত্বটো মোৰ ওপৰত এৰি দিয়া প্ৰকাশ তুমি সঁচাইনে হয় কি হল চাহ নোখোৱা কিয় চাহ ঠাণ্ডা হল দেখোন চাহ খাবলৈ ইচ্ছা নাই খুৰা ঘৰৰ পৰা ফোন আহিছিলে দেউতাৰ অপাৰেশ্যনটো সোনকালে কৰিব লাগে 2 লাখ টকাৰ প্ৰয়োজন মোৰ এনেকুৱা লাগি আছে মই মোৰ নিজৰ কিডনীটোৱেই বিক্ৰী কৰি দিওঁ এইফালে ৰাজাৰো খবৰ নাই কিবা ক'ত আছে কি যে কৰো মই তই সেইবোৰলৈ কিয় চিন্তা কৰিছ ৰাজাৰ এটা গুণ আছে মই ৰাজাৰ দেউতাকৰ লগত চলিছো তেওঁ বৰ আনৰ উপকাৰ কৰি ভাল পাইছিল ঠিক ৰাজায়ো তাৰ দেউতাকৰ গুণটোৱে ৰাখিছে গতিকে ৰাজাই কথা দিছে যদি 2 দিনৰ ভিতৰতে তোৰ কামটো হৈ যাব হাও আজি তোৰ ইণ্টাৰভিউ আছে 10টা বজাত সোনকালে চাহখিনি খাই যা দেৰি নকৰিবি হয় ঠিক আছে তই ইণ্টাৰভিউ দিবলৈ যা মই ৰাজাৰ লগত ফোনত যোগাযোগ কৰিম ঠিক আছে চাহখিনি নাখালি যে এতিয়া আৰু নেখাও পিছত খাম ইণ্টাৰভিউটো দি আহো আগতে ঠিক আছে যা 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 ঠিক আছে আহো যা সোনকালে যা ভালকে যাবি দেই ভোলা ভোলা ভাত নহল নেকি কাপ 2টা লৈ যা আহি ঠিক আছে হ'ব হ'ব ৰাজা আজি আমাৰ সেই 10 কোটি টকাৰ ডিলিংছটো হ'ব কিন্তু কথাষাৰ মনত ৰাখিবি কোনেও যাতে গম নাপায় ঠিক আছে ঠিক আছে বল বলক আৰু এই মামা ক'ত গ'ল মামা ভাগিন বলা বলক ৰুদ্ৰদা কোন
ডাঙৰ শাহু আমা তুমি এতিয়াই খবৰ লোৱা এক ষড়যন্ত্ৰ যোনে এই কাম কৰিছে তাক মই টুকুৰা টুকুৰা কৰি কুকুৰক খুৱাম ৰুদ্ৰ তুমি চিন্তা কৰিব নালাগে যিয়েই তোমাৰ ওপৰত আক্ৰমণ কৰিছে তাক মই ধৰি চুচৰাই আনি তোমাৰ ভৰিৰ তলত আৰু তাৰ পিছত তাক টুকুৰা টুকুৰা কৰি শিয়াল কুকুৰক ভগাই দি আৰু ৰাজা তই মোৰ একমাত্ৰ ভণ্টি মেঘালীক দুইবাৰ কৰি মৃত্যুৰ মুখৰ পৰা বচাইছা আৰু আজি মুখতই বচাইছা আজি মই বহুত আনন্দিত তই আজি কি বিচৰা মই তাকেই দিম কি লাগে তোৰ মোক তেনেকৈ একোৱে নালাগে দাদা মোক মাথো দুটা বস্তু দিলেই হৈ যাব এই চোৱা ভাগিন সুযোগ বুজি খুট মাৰা এতিয়া তেওঁ কব 1 নম্বৰত আপোনাৰ ভণ্টি মেঘালীক মোৰ লগত বিয়াত দিয়ক আৰু 2 নম্বৰ এই বিশাল সম্পত্তিৰ মালিক মোক কৰি দিয়ক মই আগতেই তোমাক কোৱা নাছিলো পথৰ কুকুৰক কেতিয়াও বিশ্বাস নকৰিবা সুযোগ বুজিলেই কামুৰি দিব এইটো তাৰেই প্ৰতিফল ভুল ধাৰণা এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ মোৰ কোনো আশা নাই মোক মাথো 2 লাখ টকা লাগে 2 লাখ টকা মাত্ৰ 2 লাখ টকা এই ৰুদ্ৰৰ জীৱন বছৰ মূল্য 2 লাখ টকা এই শ্যাম তাক 50 লাখ টকা নিবি মই আপোনাৰ জীৱন বচোৱাৰ মূল্য বিচৰা নাই মোৰ এজন বন্ধুৰ দেউতাৰ অপাৰেশ্যনৰ কাৰণে 2 লাখ টকাৰ প্ৰয়োজন 50 লাখৰ প্ৰয়োজন নাই কিন্তু তোৰ যেতিয়াই টকাৰ প্ৰয়োজন হ'ব তেতিয়াই মোক জনাব আৰু 2 নম্বৰটো ৰুদ্ৰদা মই এই অন্ধকাৰ জগতৰ পৰা মুক্তি হ'ব বিচাৰো কি কলি তই হয় মোক মুক্তি কৰি দিয়ক এইখন অগ্নিপথৰ পৰা ৰুদ্ৰ তুমি এতিয়াও বুজি পোৱা নাই নহয় ৰাজা এতিয়া তাৰ নতুন দল খুলিব আমাৰ আৰু এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী হবলৈ যোজা কৰি আছে ভুল এইবোৰ ভুল ধাৰণা আপোনাৰ এতিয়াও তুমি ৰাজাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰি আছা নহয় মই সৎ পথেৰে উপাৰ্জন কৰি জীয়াই থাকিব বিচাৰো মোৰো এখন জীৱন আছে মই মোৰ এই জীৱনটো পবিত্ৰ ফুলৰ দৰে ৰঙীন কৰিব বিচাৰো মই ইয়াৰ পৰা বহু দূৰত যাব খোজো য'ত থাকিব মৰম চেনেহ আৰু ভালপোৱা মোক এই অগ্নিপথৰ পৰা মুক্তি কৰি দিয়ক ৰুদ্ৰদা মোক মই ইয়াৰ পৰা বহু দূৰত যাব খোজো ৰুদ্ৰদা য'ত বম বাৰুদ এইবোৰ একোৱে নাথাকিব মই ইয়াৰ পৰা বহু দূৰত যাব খোজো ৰুদ্ৰদা ঠিক আছে যা আৰু শুন তোৰ কাৰণে এইখন ঘৰৰ দৰ্জা সকলো সময়ত খোলা থাকিব যেতিয়াই মন যায় তেতিয়াই আহিবি যা ভালকে থাকিবি যা ঠিক আছে শ্যাম তাক 2 লাখ টকা দিবি ঠিক আছে বস বল ৰুদ্ৰদা আহো আরে কোন দরজা খোলা আছে হুমায় হক আরে রাজা তই ইমান ৰাতিকে ক'ৰ পৰা আহিলি মই আজি সেই অন্ধকাৰ জগতৰ পৰা চিৰ বিদায় লৈ গুচি আহিম মানে তোক সকলো খুলি কৈ আছো বচোন কচোন ক কি হৈছে মই ৰুদ্ৰদাৰ ঘৰৰ পৰা আজি চিৰ বিদায় লৈ আহিলো দে ভালেই কৰিলি মই তোক কথাষাৰ কম বুলি ভাবিছিলো কিন্তু তই বেয়া পাবি কাৰণে মই কথাষাৰ কোৱা নাই দে সেইবোৰ বাদ দে যি হবলগীয়া আছিল সেয়াতো হৈয়ে গ'ল তাতে থাকিলে ময়ো হয়তো কিজানি এদিন পিষ্টলৰ গুলীত মৰিবলগীয়া হলহেঁতেন তাতকে দিন হাজিৰা কৰি খোৱাই ভাল বচোন মই অলপ চাহ বনাই আনো নালাগে দে তই যে তোৰ দেউতাকৰ অপাৰেশ্যনৰ কথা কৈছিলি তাতে 2 লাখ টকাৰ প্ৰয়োজন ইয়াতে 2 লাখ টকা ৰাজা তই তোক যে মই কি বুলি ধন্যবাদ দিম ৰাজা এইটো টকা নহয় এইটো মোৰ দেউতাৰ জীৱন
মই মই মোৰ দেউতাক এই পইচাখিনিৰ জৰিয়তে বচাব পাৰিম হয় ৰাজা সেইদিনা মই একেবাৰে অসহায় আছিলো থাকিবলৈ মোৰ ওচৰত ঠাই নাছিল আৰু খাবলৈ এমুঠি ভাত নাছিল কিন্তু তই ৰাজা তই মোক থাকিবলৈ ঠাই দিছিলি আৰু খাবলৈ এমুঠি ভাত দিছিলি আৰু আজি আজি এই 2 লাখ টকা দি মোৰ দেউতাকৰ প্ৰাণ ৰক্ষা কৰিলি ৰাজা এই ঋণ মই কেনেকে পৰিশোধ কৰিম ৰাজা আৰে পাগল এইবোৰ কি কৈছ তই আৰু মই এই অবিনাশে তোক আজি কথা দিলো কোনোবা দিন যদি প্ৰয়োজন হয় মোৰ জীৱন দি হলেও তোৰ এই ঋণ পৰিশোধ কৰিম ৰাজা ইমান সময় ধৰি মই তহঁতৰ কথা লুকাই লুকাই শুনি আছিলো আৰে পাগল এইটো কি ঋণ বুলি কৈছে তই ঋণ নহয় এটা সময়ত ৰাজাৰো তেনেকুৱা দিন আছিল তোৰ নিচিনা এইখিনি টকা দিছে তোৰ দেউতাকৰ চিকিৎসা কৰি তই চিকিৎসা কৰি আকৌ ৰাজাৰ ওচৰলৈ আহিবি হয় খুৰাদেউ শান্ত হোৱা শান্ত তহঁতে তোৰটাই শান্ত হব পা পুলিচে মাল জব্দ কৰিছে মামা এইবিলাক কি হৈ আছে সিদিনা মোৰ গাড়ীত বম ব্লাষ্ট হল আৰু আজি মুম্বাইৰ পৰা সেই ড্ৰাগছ আৰু হাতিয়াৰৰ গাড়ীখন এতিয়া পুলিচে জব্দ কৰিছে এইবোৰ কি হৈ আছে ৰুদ্ৰ তুমি বুজা নাই এইবিলাক ৰাজাৰ চাল ৰাজা যোৱাকালি আমাৰ গেংকৰ পৰা ওলাই গৈছে তেওঁ নতুন গেং কৰিছে তেওঁ আমাৰ লগত গেম খেলি আছে যোৱাকালি তোমাৰ গাড়ীত বম ব্লাষ্ট হৈছে আজি কোটি কোটি টকাৰ হিৰইন আৰু হাতিয়াৰ জব্দ হৈছে তুমি বুজা নাই সেইটো কাৰ চাল ৰাজাই তোমাক নিশেষ কৰিব বিচাৰি আছে ৰাজা এই ৰাজা মোৰ লগত বিশ্বাসঘাতকতা কৰা এই ৰুদ্ৰৰ লগত বিশ্বাসঘাতকতা কৰা আৰু মৃত্যুক আঁকোৱালি লোৱা একে কথা মামা তুমি গাড়ীক কলেজৰ পৰা লৈ অহাৰ ব্যৱস্থা কৰা যোৱা ঠিক আছে ৰাজা মোৰ লগত বিশ্বাসঘাতকতা কৰা এই ৰুদ্ৰৰ লগত কি কলা ৰুদ্ৰ মই তোমাক আগতেই কোৱা নাছিলো পথৰ কুকুৰক কেতিয়াও বিশ্বাস নকৰিবা সুযোগ বুজিলেই খুটিব আজি তাকেই কি হৈছে মামা কি হৈছে নহয় মই তোমাক আগতেই কৈছিলো ৰাজাই মেঘালীক প্ৰেমৰ জালত ফচাইছে তোমাক প্ৰমাণ লাগে নহয় এই চোৱা তাৰ প্ৰমাণ সোনকালে বস্তুবোৰ সামৰি লোৱা ৰাজাই তোমাৰ কাৰণে ৱেইট কৰি আছে মোক বচোৱাৰ কাৰণে অশেষ ধন্যবাদ প্ৰকাশ দা মই এজন ডক্টৰ হিচাপে মোৰ প্ৰয়োজনীয় ঔষধবোৰ লিখি দিয়া দায়িত্বটো মোৰ পিছে মই আগতে গম পাইছিলো তোমাৰ একমাত্ৰ ট্ৰিটমেণ্ট হ'ল ৰাজা তোকতো মই বিশ্বাস কৰিছিলো কিন্তু তই মেঘালীৰ লগত তোকতো মই আজি টুকুৰা টুকুৰা কৰি কুকুৰক খুৱাম ভালদৰে থাকিবা প্ৰকাশ দা আৰু নিজৰ যত্ন ল'বা আৰু পাৰা যদি মোতকৈও ভাল ছোৱালী এজনী চাই তুমি বিয়া পাতি ল'বা এইটো ইয়াতে দি দিয়া বলা 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 ৰাজা আৰু অবিনাশে চাগে ৰৈ আছে
সোনকালে কথা মামা মেঘালী এতিয়া ক'ত আছে ওলা চাই লওঁ মেঘালী ৰুমত আছে নে নাই হেই ৰাজা মেঘালীও নাই মেঘালীৰ কাপোৰ কানিও নাই ৰাজা তোক আজি মই হেল্ল' কি মেঘালী আৰু প্ৰসাদ ৰাজাৰ ওচৰলৈ গৈছে হা কলৈ যাব ওলাইছে আমি গৈ আছো ৰ কি হ'ল বাবা মেঘালী আৰু প্ৰসাদ ৰাজাৰ ওচৰলৈ গৈছে বোলা এতিয়াই ৰেডি হৈ বোলা এয়া লোৱা টিকেট সোনকালে বলা দেৰি নকৰিবি যা দাদা এই ৰাজা তোক মই বিশ্বাস কৰিছো আৰু মোৰ বিশ্বাসৰ এই প্ৰতিদান দিলি ছুইজাৰলেণ্ড যোৱাৰ বৰ হেঁপাহ নহয় আজি তোক মই ৰিজাৰ্ভেশ্যন টিকেট কাটি একেবাৰে পৃথিৱীৰ বাহিৰলৈ পঠিয়াইছো মেঘালী ৰাজাক মাৰাৰ আগতে মুখ মাৰিব লাগিব আঁতৰি যোৱা বুলি কৈছো মেঘালী বুজোৱা আঁতৰি যোৱা কেতিয়াও নাযাওঁ মই কৈছো আঁতৰি যোৱা আৰে মামা মই তোৰ পৰিশোধ কৰিব পাৰিলো ৰাজা কৰিব নোৱাৰিলো নাই নাই তই পাৰিবি আজি 20 বছৰ পিছত মোৰ সপোন বাস্তৱত পৰিণত হবলৈ ওলাইছে আৰু তই ভাবিছা মেঘালী আৰু তোক শত্ৰুৱে আক্ৰমণ কৰিছিল নহয় মেঘালীক ময়ে মাৰাৰ কাৰণে চেষ্টা কৰি ফেইলাৰ হৈছো কথাটো মনত আছে তো খুব সাৱধান আমি কিন্তু ওলাই আছো যাতে কোনেও গম নাপায় কামটো এনেকুৱাকৈ কৰিব লাগিব যাতে ৰুদ্ৰ কোনো প্ৰকাৰে গম নাপায় বুজি পাইছানে ভাগিন লাও আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল আজিৰ পৰা 20 বছৰ আগত তোৰ মাক আৰু দেউতাক ময়ে হত্যা কৰিছো কিয় হত্যা কৰিবলগীয়া হৈছিল জানো এই বিশাল সাম্ৰাজ্যৰ একমাত্ৰ উত্তৰাধিকাৰী হোৱাৰ হেঁপাহ আছিল আজি 20 বছৰ পিছত এই আশা মোৰ পূৰণ হবলৈ ওলাইছে এই বিশ্বাসঘাতক বিশ্বাসঘাতক মই মহাবিশ্বাসঘাতক মামা হৈছে কাঞ্চু মামা তই মোৰ ৰিজাৰ্ভেশ্যন টিকেট কাটি দিলি মোৰ আৰু বেছি সময় নাই ৰাজা মই মেঘালীক যিখিনি মৰম দিব নোৱাৰিলো তই সেইখিনি দিবি কথা দে মোক কথা দে মেঘালী মই মেঘালীক তোৰ হাতত গতাই দি গলো মই আৰু তহঁতক
এই রুদ্রদা উঠক না এই রুদ্রদা রুদ্রদা